গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহিছোঁ। ইয়াত থকা কেইদিন হয়ে আৰু মৰ্ণিং ৱাক কৰা, ৰাতিপুৱা দাদা আৰু মই। ইভিনিং ৱাকতকৈ মৰ্ণিং ৱাকটো ভাল ন? কোনো খালী ৰাস্তা একেবাৰে, চাওকচোন কি সুন্দৰ পৰিৱেশ। আৰু আনফালে আমাৰ শ্যাম মন্দিৰত ৰাতিপুৱাৰ বন্দনাও চলি আছে। সুন্দৰ লাগে আচলতে এইখিনি সময়ত আহি, সেইকাৰণে মই সদায় আহোঁ আৰু, কিন্তু আজি অহা কাৰণে মই বোলো ভিডিঅ' এটাকে বনাওঁ। চাওকচোন এনেকৈ আজি ভাবিলোঁ দিনটোৰ কিছু সৰু সুৰা মুহূৰ্তই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। দাদা আৰু মই মৰ্ণিং ৱাক কৰি অহাৰ পিছত দাদাই মানে ছাগলীকেইটা এৰাল দিবলৈ উলিয়ালে, আৰু মই ভাবোঁ তাকে অকণমান দেখুৱাই আপোনালোকৰ সৈতে। ছাগলীকেইটা দেখিছেনে কি ধুনীয়াকৈ চাংগলি বনাই দিছে দেউতাই। ভাল লাগে আচলতে, ছাগলীও আছে বহুত, সেইকাৰণে সিহঁতক মানে আৰাম হোৱাকৈ আৰু তেনেকৈ বনাই দিছে। আৰু এতিয়া এনেকৈ সিহঁতক বাৰী ফালে লৈ যাব। তাৰপিছত আমাৰ এইজনী আহিল মানে কি, তাই ৰাতিপুৱা আৰু গধূলি তাইক ফুৰাবলৈ নিবই লাগিব। এনেকৈ দেখিছেনে নাই, মৰ্ণিং ৱাক যাবৰ কাৰণে মানে তাই ঠেহ পাতি আছে। কিন্তু ঠাণ্ডাও থাকে ন বহুত, সেইকাৰণে মানে মই নিব নিবিচাৰোঁ, কিন্তু মানে নাই আৰু উপায় নাই, তাইক নিবই লাগিব। কাৰণ তাই মানে নহ'লে দিনটোলৈকে আৰু এনেকৈ কান্দিয়ে থাকিব বা মানে ঠেহে পাতি থাকিব, সেইকাৰণে মই তাইক লৈয়ে গ'লোঁ। তাৰপিছত গা পা ধুই আহি মই অকণমান চাফ চিকুণ কৰি, দেখিছেনে ঠাণ্ডাৰ বতৰত ন মানে বিচনা মানে পাৰে কাৰণে বহুত কিবা কিবি থাকে ন, এইবিলাক লেপ কম্বল, গৰমৰ দিনত টেনশ্যনে নাই আৰু ন, জাষ্ট আঁঠুৱাখন উঠাই কিনে বিচনা চাদৰখন পাৰিলে হয় আৰু। কিন্তু ঠাণ্ডাৰ দিনত বাপৰে বহুত সময়ো লাগি যায় ন। তাৰপিছত মই মাইনাক কিবা অকণমান খোৱালোঁ, আৰু তাই মানে কি আইতাকৰ সৈতে মানে ধেমালি কৰি আছে, আইতাকক বিস্কুট দি আছে। আৰু তাই মানে মাছ খাই ভাল পায়, সেইকাৰণে মানে কি তাই কৈ আছে আৰু মোক মাছ দিয়া, কিন্তু মায়ে যেতিয়া কয় ন নিদিওঁ ন, তাইৰ আৰু খং উঠি যায়। এনেকৈ আছে আৰু ৰাতিপুৱা সময়খিনি এনেকৈ। তাৰপিছত মই আহিলোঁ আকৌ ড্ৰয়িং ৰুমটো চাফা কৰিবলৈ। ড্ৰয়িং ৰুমটো চাফা কৰিলোঁ, আৰু তাৰমানে কি আজি মোৰ এঠাইলৈ যাবলগীয়াও আছে সোনকালে, সেইকাৰণে গোটেইখিনি কৰি ল'লোঁ সোনকালে। তাৰপিছত মই মানে ব্লাউজ এটা চিলাইছিলোঁ, আধা চিলাই হৈছে, সেইকাৰণে মইতো মানে মাইক দেখাই আছোঁ কি কি চিলালোঁ। মায়ে চাই আছে, কিন্তু আমাৰ মাইনাৰ মানে কি উৎপাত লাগি গৈছে, আৰু তাইহে মানে চাব আৰু যিহেতু মই মোৰ বেগটোত লৈ গৈছিলোঁ ন এইখিনি, সেইকাৰণে মানে তাই আৰু মোৰ বেগটো বেলেগক ল'ব নিদিয়ে। মা লাই থকাৰ কাৰণে মানে তাইৰ খং উঠি গৈছে, আৰু মোৰ মাৰ বেগ তুমি কিয় ল'বা? আৰু দেখিছেনে চাৰিওফালে তাই কিবা কিবি বিচাৰি আছে, তাই জানে মই মানে ক'ৰবাৰ পৰা আহিলে তাইৰ কাৰণে কিবা নহয় কিবা লৈ আহিমেই আৰু। তাৰপিছত তাক মই গা পা ধুই দিলোঁ, গা পা ধুই দি কাপোৰ পিন্ধাব ল'লোঁ। মানে কি জানে, তাই মানে কেতিয়াবা বিৰাট মানে দিগদাৰ কৰে, কাৰণ তাই মাৰ কাষত আছে ন অলপ সময়, সেইকাৰণে মানে তাইক মায়ে পিন্ধাই দিব লাগে আৰু। তাৰপিছত দুপৰীয়াৰ সাজৰ কাৰণে মায়ে ফুলকবি আলুৰে মাছ বনাইছিলে, তাৰ কাষতে মই আকৌ মুড়ি ঘণ্ট এখন বনালোঁ মাছৰ মাথাৰে সুন্দৰকৈ, তাকে মই আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু মই দেখাবলৈ নেতে যে কমলা টেঙা আছে, সেইকাৰণে জলকীয়া ধনিয়া কমলা টেঙা একেলগে উলিয়াই লৈ মানে ধুনীয়াকৈ সানি ল'লোঁ। খুবেই সোৱাদ লাগে দেই। এটা কথা, মই কিন্তু টেঙা মানে মোৰ সন্মুখত থাকিলে ন মই মানে ৰ'ব নোৱাৰোঁ, মই খাবই লাগিব আৰু এইজনী দেখিছেনে নাই, গধূলি হ'ল আৰু তাইক বাহিৰত উলিয়াই লৈ যাব লাগে। তাইৰ মানে এইটো নিয়মেই আৰু, তাই মানে বাহিৰত নগ'লে নহয়েই। এইফালে দেখিছেনে ককাকে ক'ৰবাত যাব ওলাইছে, তাই মানে একেবাৰে তাইৰ লাগে স্কুটিতে যাব আৰু, কিন্তু এনেকৈ মই স্কুটিত নপঠাওঁ আচলতে, ভয়ো লাগে আৰু আন্ধাৰো হৈছে ন, তাইক অকলে নপঠাওঁ। মই যেতিয়া ক'ৰবাত যাওঁ তেতিয়াই মই লগত তেনেকৈ গাড়ী মানে তাইক লৈ যাওঁ আৰু। তাৰপিছত মই তাইক কৈ আছোঁ নাযাওঁ দিয়া, ফুৰিবলৈ নাযাওঁ দিয়া। তাই মানে নাযাওঁ বুলি কোৱাৰ লগে লগে তাই ঠেহ পাতি কেনেকৈ কান্দি দিলে দেখিছেনে। সেনেকুৱাই আৰু আচলতে সিহঁতে ৰাতিপুৱা হওক গধূলি হওক এক টাইম মানে সিহঁতে ফুৰিব লাগিবই আৰু, নহ'লে আৰু দিনটোলৈকে মানে এনেকৈ ঠেহেই পাতি থাকিব। তাৰপিছত নাই, মই কৈ যাম দিয়া, চাহ একাপ খাই যাওঁ আৰু। সেইকাৰণে মানে সেইখিনি সময় তাইৰ লগত অকণমান ধেমালি কৰিলোঁ। তাইৰ লগত ধেমালি কৰি এনেতে মাৰো চাহ হ'ল। দেউতাক তাই কৈছিলে, অৰ্ডাৰ দিছিলে যে মানে আজি জিলাপি লৈ আহিবা, আৰু সেইকাৰণে মানে দেউতাই তাইৰ কাৰণে আনি একেলগে তাইৰ হাততে দিলে, নহ'লে তাইৰ সেয়া আৰু ঠেহেই লাগিব। ইমান মানে কি জানে না, আচলতে সন্তানবোৰ নহয়, ল'ৰা ছোৱালীবোৰ মোমায়েকহঁতৰ ঘৰলৈ আহিলে আৰু বেছি মানে অকৰা হৈ যায় হয়নে। সেইকাৰণে উপায় নাই আৰু, মা মই দাদা মাইনা আমি চাইডো আহিলোঁ ফুৰিবলৈ মানে আমাৰ কাষত সৰু তাহঁতৰ ঘৰ আছে, সিহঁতৰ ঘৰলৈ গ'লোঁ। তাৰপিছত এনেকৈ দেখিছেনে তাই মানে ককায়েকৰ কাষত কি পঢ়িবলৈ গৈছে, তাই মানে ককায়েকক বিৰাট ভাল পায় আৰু সেইকাৰণে আহিলোঁ। আহি ভাবিলোঁ আপোনালোকৰ সৈতে দুটামান কথা আলোচনা কৰোঁ। চাব, আমি মানে কি বৰ্তমান সময়ত কেনেকুৱা হৈ গৈছে যে আমাৰ ল'ৰা ছোৱালীক স্কুলত পঠাম, স্কুলৰ পৰা আহিব টিউশ্যনত দিম, তাৰপিছত আহিব কোনোবা দিনাখন টিউশ্যন থাকিব, কোনোবা দিনাখন ডান্স থাকিব, গান থাকিব,
কিবা কিবি থাকিব আৰু ন আমি ভাবোঁ যে মানে এইবিলাকত দিছোঁ এইবিলাক পাৰ্গত হৈছে আমাৰ সন্তানটো বেষ্ট আৰু ন কিন্তু সেইটো কিন্তু নহয় দেই আমি আমাৰ সন্তানক কেৱল এইবিলাকতে মানে পঠাই থাকিলেই নহ'ব আমি আমাৰ সন্তানক সময় দিব লাগিব হয়নে আমি আমাৰ মই ভাবোঁ অন্ততঃ আমি আমাৰ সন্তানক মানে কি কিছুমান কথাত সিহঁতৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰ কৰিব লাগিব আপুনি অন্ততঃ এনেকুৱা হ'ব লাগে আচলতে পৰিয়ালত এজন মানুহ যাক পূৰা ভয় কৰে আৰু এজন মানুহ যাক বন্ধুৰ দৰে ভাবে কিয় বন্ধুৰ দৰে ভাবিব লাগে কাৰণ বন্ধুৰ দৰে ভবাৰ লগে লগে সি তাৰ দিনটোৰ স্কুলত টিউশ্যনত য'তেই যি নহওক সকলোবোৰ কথা এজন বন্ধুৰ লগত শ্বেয়াৰ কৰিব পাৰে হয়নে আৰু এজনক ভয় কৰে যাৰ ভয়ত মানে বহুত মানে বেয়া কাম কৰাৰ পৰা পিছুৱাই আহে হয়নে চাব ইমান বেয়া হৈ গৈছে মানে সমাজত ন কোনে কি কথাত এজন ভাল ছোৱালীকো বা ভাল ল'ৰা এজনকো মানুহে মানে প্ৰৰোচিত কৰিব পাৰে হয়নে আৰু এই যে প্ৰৰোচিত কৰে আজি ধৰা স্কুলত বা টিউশ্যনত গ'লে তেওঁক কোনোবাই কিবা ক'লে হয়নে যদি এজন বন্ধু বুলি ভবা এজন যদি ঘৰত থাকে না সেইজনৰ লগত কিন্তু আহি কিনে তেওঁ কথাটো আলোচনা কৰিব যে মা মোৰ এনেকুৱা হ'ল বা পাপা মোৰ এনেকুৱা হ'ল হয়নে আজি মোক এজন মানুহে লগ পাইছিলোঁ তেখেতেও মোক এনেকুৱাকৈ ক'লে হয়নে বা এনেকুৱা আৰু দিনটোৰ কথাখিনি যেতিয়া আলোচনা কৰিব অন্ততঃ আমি গম পাম ন যে মানে কথাখিনি তেওঁ যি কথাখিনি ক'লে কথাখিনি ভাল নে বেয়া আমাৰ সন্তানেতো গোটেইখিনি কথা বুজি নাপাব হয়নে এই তেতিয়া আমি মানে কিবা এটা আমি ষ্টেপ ল'ব পাৰোঁ হয়নে নহয় বাৰু কওকচোন কিন্তু বৰ্তমান মানে কি হৈ গৈছে ক'ব নোৱাৰোঁ দেই চাৰিওফালে মানে একেবাৰে ঋণাত্মক সেয়ে হৈ গৈছে আৰু হয়নে ভয় লগা হৈছে আচলতে হয়নে নহয় বাৰু কথাটো মানে নিউজটো চাব নোৱাৰোঁ ভাল বাতৰি নায়েই আৰু হত্যা কিবা কিবি এইবিলাকে আৰু চলি থাকে হয়নে কি ক'ম আৰু হয়নে বেয়াও লাগে ভয়ো লাগে সেইকাৰণে মই এইটো কথাই কওঁ যে সন্তানক মানে কেৱল পঢ়া শুনা কৰি মানে শিক্ষিত কৰাৰ মানসিকতা ৰাখিলেই নহ'ব এজন ভাল মানুহ প্ৰকৃত মানুহ যিয়ে ভাল বেয়া সকলোবোৰ চিনি পায় বুজি পায় সেনেকুৱা এজন মানে গঢ়ি তোলাতে আচলতে গুৰুত্ব দিব লাগে হয়নে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিছে লাইক কমেণ্ট এটা কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ শুভৰাত্ৰি সেইকাৰণে মই এইটো কথাই কওঁ যে সন্তানক মানে কেৱল পঢ়া শুনা কৰি মানে শিক্ষিত কৰাৰ মানসিকতা ৰাখিলেই নহ'ব এজন ভাল মানুহ প্ৰকৃত মানুহ যিয়ে ভাল বেয়া সকলোবোৰ চিনি পায় বুজি পায় সেনেকুৱা এজন মানে গঢ়ি তোলাতে আচলতে গুৰুত্ব দিব লাগে হয়নে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিছে লাইক কমেণ্ট এটা কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ শুভৰাত্ৰি